Welcome everyone. My name is Education Channel জৰিয়তে সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ তৃতীয়টো ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ। এই ভিডিঅ'টো সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী হ'ব যিসকলে আগন্তুক অসমৰ স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ কাৰণে লগতে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষাসমূহৰ কাৰণে প্ৰস্তুতি চলাই আছে। আৰু আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে টেম্পলছ ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ যিসমূহ মন্দিৰ আছে সেই মন্দিৰসমূহৰ অৱস্থিতিৰ সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। সেই মন্দিৰসমূহ কোনে নিৰ্মাণ কৰিছিল সেই সম্পৰ্কেও আমি জানিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে আমি জানি ল'ব লাগিব এই বিষয়বস্তুৰ পৰা পূৰ্বৱৰ্তী পৰীক্ষাসমূহত কেনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা পোৱা গৈছিল। 2020 চনৰ DHS পৰীক্ষাত এটা প্ৰশ্ন আহিছিল, দ্য জগন্নাথ টেম্পল ইজ লোকেটেড ইন, অৰ্থাৎ জগন্নাথ মন্দিৰটো ক'ত অৱস্থিত বুলি প্ৰশ্নটো সোধা গৈছিল। কাৰেক্ট আনচাৰ হয় পুৰীত অৱস্থিত। যদিহে আমাক ৰাজ্যখনৰ কথা সুধিলে যেন কোন ৰাজ্যত অৱস্থিত বুলি, তেতিয়া কাৰেক্ট আনচাৰ হ'লহেঁতেন উৰিষ্যাৰ পুৰীত অৱস্থিত। 2020 চনৰে DHS পৰীক্ষাত আন এটা প্ৰশ্ন আহিছিল। প্ৰশ্নটো আছিল হুৱেৰ আৰ দ্য দিলৱাৰা টেম্পলছ চিটুৱেটেড, দিলৱাৰা মন্দিৰসমূহ কোনখন ৰাজ্যত অৱস্থিত বুলি প্ৰশ্নটো সোধা হৈছিল। কাৰেক্ট আনচাৰ হয় ৰাজস্থানত অৱস্থিত দিলৱাৰা টেম্পল। এইখিনিতে আমি জানি থ'বলগীয়া আন এটা কথা হ'ল দিলৱাৰা মন্দিৰটো হিন্দু ধৰ্মৰ মন্দিৰ নহয়, এইটো জৈন ধৰ্মৰ লোকসকলৰ মন্দিৰ, জৈন টেম্পল হয়। আপোনালোকে নিশ্চয়কৈ জানে জৈনসকলক দুটা ভাগত ভাগ কৰিব পাৰি, এটা হ'ল শ্বেতাম্বৰ আৰু এটা হৈছে দিগম্বৰ। নিশ্চয়কৈ আপোনালোকে জানে দিগম্বৰ। আৰু এই দিলৱাৰা টেম্পলটো শ্বেতাম্বৰৰ জৈনসকলৰ মন্দিৰ হয়। আৰু এই মন্দিৰটো ক'ত আছে? এই মন্দিৰটো মাউণ্ট আবুত আছে। মাউণ্ট আবুৰ ওপৰত, অৰ্থাৎ আবু পৰ্বতৰ ওপৰত এই দিলৱাৰা মন্দিৰসমূহ অৱস্থিত। গতিকে আমি পূৰ্বৱৰ্তী প্ৰশ্নসমূহ চাই দেখা পালোঁ যে খুব বেছি ক্ৰিটিকেল প্ৰশ্ন সোধা দেখা পোৱা নাযায়। চিম্পলি কোনটো মন্দিৰ ক'ত অৱস্থিত নতুবা কোনে নিৰ্মাণ কৰিছিল তেনেকুৱা ধৰণৰ প্ৰশ্ন সোধা দেখা পোৱা যায়। গতিকে আৰু আমি এনেকুৱা 20টাকৈ প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমাৰ তৃতীয় কুৱেশ্যনটো হৈছে গুজৰাট ইজ ফেমাছ ফৰ হুইচ ছান টেম্পল। ছান টেম্পল মানে সূৰ্য মন্দিৰৰ কথা কৈছে। আমাৰ ভাৰতবৰ্ষত বহুকেইটা সূৰ্য মন্দিৰ পোৱা যায়, তাৰে কোনটো সূৰ্য মন্দিৰ গুজৰাটত পোৱা যায় বুলি কৈছে। কাৰেক্ট আনচাৰ হ'ব মধেৰা সূৰ্য মন্দিৰটো গুজৰাটত পোৱা যায়। সূৰ্য পাহাৰ সূৰ্য মন্দিৰটো ক'ত পোৱা যায়? সূৰ্য পাহাৰটো পোৱা যায় অসমত, পোৱা যায় গোৱালপাৰা জিলাত, হয়নে? মাৰ্টান ছান টেম্পল অৰ্থাৎ মাৰ্টান সূৰ্য মন্দিৰটো ক'ত পোৱা যায়? মাৰ্টান সূৰ্য মন্দিৰটো পোৱা যায় জম্মু কাশ্মীৰত পোৱা যায়। ক'ত পোৱা যায়? জম্মু কাশ্মীৰত পোৱা যায়। আৰু কোনাৰ্ক ছান টেম্পল, কোনাৰ্কৰ সূৰ্য মন্দিৰটো ক'ত পোৱা যায়? উৰিষ্যাত পোৱা যায়। গতিকে আমি ভাৰতৰ যিখিনি সূৰ্য মন্দিৰ আছে সেই সূৰ্য মন্দিৰখিনিৰ অৱস্থিতি সম্পৰ্কে জানি থোৱাটো খুব বেছি দৰকাৰী। আমাৰ চতুৰ্থ প্ৰশ্নটো সুধিছে সূৰ্যনাৰায়ণ স্বামী টেম্পল ইজ চিটুৱেটেড ইন হুইচ ষ্টেট। সূৰ্যনাৰায়ণ স্বামী টেম্পল এইটো এটা সূৰ্য মন্দিৰেই হয়, ছান টেম্পলেই হয়। এই মন্দিৰটো ক'ত আছে বুলি কৈছে। কাৰেক্ট আনচাৰ হ'ব অন্ধ্ৰপ্ৰদেশত আছে সূৰ্যনাৰায়ণ স্বামী টেম্পল। অন্ধ্ৰপ্ৰদেশৰ কোন ঠাইত আছে সেইটোও প্ৰশ্ন সুধিব পাৰে। কাৰেক্ট আনচাৰ হ'ব তিৰুপতি। আমি তিৰুপতি ঠাইখনৰ নাম শুনিছোঁ, তাতেই আছে সূৰ্যনাৰায়ণ স্বামী টেম্পল। কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোয়িং টেম্পলছ অফ ইণ্ডিয়া ইজ ন'ন এজ ব্লেক পাগুৰা। ভাৰতবৰ্ষৰ কোনটো মন্দিৰক ব্লেক পাগুৰা বুলি কোৱা হয়? কোনে উল্লেখ কৰিছিল? ইউৰোপীয়ানসকলে। ইউৰোপীয়ানসকলে যেতিয়া আগৰ দিনত কিতাপ ৰচনা কৰিছিল তেতিয়া তেওঁলোকে ভাৰতৰ এটা বিশেষ মন্দিৰক ব্লেক পাগুৰা বুলি উল্লেখ কৰিছিল, আৰু সেই মন্দিৰটো আছিল কোনাৰ্ক ছান টেম্পল। অৰ্থাৎ কোনাৰ্কত থকা সূৰ্য মন্দিৰটোক তেওঁলোকে ব্লেক পাগুৰা বুলি কৈছিল। আৰু এটা মন্দিৰ আছিল যাক তেওঁলোকে হোৱাইট পাগুৰা বুলি কৈছিল, আৰু সেই মন্দিৰটো কি আছিল? সেই মন্দিৰটো আছিলে পুৰীৰ যিটো জগন্নাথ মন্দিৰ, পুৰীৰ যিটো জগন্নাথ টেম্পল, সেই টেম্পলটোক তেওঁলোকে হোৱাইট পাগুৰা বুলি কৈছিল, আৰু কোনাৰ্কৰ যিটো সূৰ্য মন্দিৰ সেইটোক তেওঁলোকে ব্লেক পাগুৰা বুলি কৈছিল। কুৱেশ্যন নম্বৰ 6, মীনাক্ষী টেম্পল ইজ লোকেটেড ইন। মীনাক্ষী মন্দিৰটো ক'ত অৱস্থিত বুলি কৈছে? মীনাক্ষী সুন্দৰেশ্বৰ নামৰ এখন চিনেমা ওলাইছিল, এখন বহুত ভাল চিনেমা, তাত টেম্পলটোৰ বিষয়ে দেখুওৱা হয়। আৰু মীনাক্ষী মন্দিৰটো ক'ত আছে? মাদুৰাইত আছে। মাদুৰাই ক'ত আছে? মাদুৰাই তামিলনাডুত আছে। ক'ত আছে? তামিলনাডুত আছে, হয়নে? কুৱেশ্যন নম্বৰ 7, বৃহদেশ্বৰ টেম্পল ইজ চিটুৱেটেড ইন। বৃহদেশ্বৰ মন্দিৰটো ক'ত অৱস্থিত বুলি কৈছে? কাৰেক্ট আনচাৰ হ'ব বৃহদেশ্বৰ মন্দিৰটো তাঞ্জোৰত অৱস্থিত। তাঞ্জোৰ ক'ত আছে? আমাক যদি ষ্টেটৰ কথা সোধে তেতিয়া কাৰেক্ট আনচাৰ হ'ব তামিলনাডুতেই অৱস্থিত তাঞ্জোৰ নামৰ চহৰখন, আৰু তাতেই বৃহদেশ্বৰ মন্দিৰটো আছে। কুৱেশ্যন নম্বৰ 8, টাৱাং মনেষ্ট্ৰী দ্য লাৰ্জেষ্ট মনেষ্ট্ৰী ইন ইণ্ডিয়া ইজ লোকেটেড ইন। টাৱাং মনেষ্ট্ৰী ভাৰতৰ আটাইতকৈ ডাঙৰ মনেষ্ট্ৰী হয়। গতিকে আমাক প্ৰশ্ন আৰু এক প্ৰকাৰে সুধিব পাৰে যে ভাৰতৰ আটাইতকৈ ডাঙৰ মনেষ্ট্ৰী কোনটো? কাৰেক্ট আনচাৰ হ'ব টাৱাং মনেষ্ট্ৰী। আৰু টাৱাং মনেষ্ট্ৰী ক'ত আছে আমি জানো। টাৱাং ক'ত আছে? অৰুণাচল প্ৰদেশত আছে ডেফিনেটলি। কুৱেশ্যন নম্বৰ 9, দ্য পদ্মনাভস্বামী টেম্পল ইজ লোকেটেড ইন। পদ্মনাভস্বামী মন্দিৰটো ক'ত অৱস্থিত বুলি কৈছে? কাৰেক্ট আনচাৰ হ'ব কেৰেলাত অৱস্থিত। ক'ত অৱস্থিত? কেৰেলাত অৱস্থিত। কেৰেলাৰ কোন ঠাইত অৱস্থিত? কেৰেলাৰ থিৰুভনন্তপুৰম ঠাইখনত অৱস্থিত পদ্মনাভস্বামী টেম্পলটো। কুৱেশ্যন নম্বৰ 10, দ্য ফেমাছ সোমনাথ টেম্পল ইজ লোকেটেড ইন। সোমনাথ মন্দিৰটো ক'ত অৱস্থিত বুলি কৈছে? কাৰেক্ট আনচাৰ কি হ'ব? গুজৰাটত অৱস্থিত সোমনাথ টেম্পল। এই সোমনাথ টেম্পলটো কোনে নিৰ্মাণ কৰিছিল তাক লৈ বহুতো বিতৰ্ক হৈ থকা দেখা পোৱা যায়, যদিও মই বহুখিনি চ'ৰ্চত যি পালোঁ তাৰ মতে জনাবলৈ গ'লে নাগভাটে এই মন্দিৰটো নিৰ্মাণ কৰিছিল। নাগভাট II নামৰ যিগৰাকী ৰজা আছিল।
Question number 11. Swaminarayan Akshardham Temple is located in. Swaminarayan Akshardham Temple ক'ত আছে বুলি কৈছে আমি মন্দিৰটো গোটেইটো নাম ক'লে আমাৰ অলপ কনফিউজ লাগিব পাৰে কিন্তু অক্ষৰধাম ক'ত আছে বুলি ক'লে নিশ্চয়কৈ আমাৰ কনফিউজ নালাগে আমি এইটো সততে শুনি থাকোঁ অক্ষৰধাম আছে গুজৰাটৰ কোন চহৰত আছে গুজৰাটৰ গান্ধীনগৰত আছে ক'ত আছে গুজৰাটৰ গান্ধীনগৰত আছে আৰু গান্ধীনগৰ হ'ল গুজৰাটৰ কেপিটেল চিটি আপোনালোকে জানে ৰাজধানী Question number 12. The famous Nataraj temple is located in. Nataraj মন্দিৰটো ক'ত অৱস্থিত বুলি কৈছে এইটো এটা একদম গুৰুত্বপূৰ্ণ মন্দিৰ হয় ডাঙৰ মন্দিৰ কাৰেক্ট আনসাৰ হ'ব Nataraj মন্দিৰটো আছে ক'ত আছে তামিলনাডুত আছে আৰু তামিলনাডুৰ কোন চহৰত আছে সুধিব পাৰে চিদাম্বৰম এই চহৰখনতে Nataraj মন্দিৰটো অৱস্থিত Question number 13. The famous Karni temple is located in. Karni মন্দিৰটো ক'ত আছে বুলি কৈছে Karni temple ক'ত আছে কাৰেক্ট আনসাৰ হ'ব Karni temple ৰাজস্থানত আছে কেতিয়াবা আমাক ষ্টেটৰ অপচনটো নিদি পেলাই সেই বিশেষ লোকেশ্যনটোৰ কথা সুধিব পাৰে ৰাজস্থানৰ বিকানেৰ চহৰত আছে ক'ত আছে ৰাজস্থানৰ বিকানেৰ চহৰত আছে কাৰ্ণি মন্দিৰটো Question number 14 কাশী বিশ্বনাথ টেম্পল ইজ লোকেটেড ইন কাশীৰ যেটো বিশ্বনাথ টেম্পল হেতু ক'ত আছে কাশী ক'ত আছে আমি নিশ্চয়কৈ জানো কাশী আছে উত্তৰ প্ৰদেশত গতিকে অপচন বি উইল বি দা কাৰেক্ট আনসাৰ Question number 15 Who is the chief architect of the Ram Mandir being constructed at Ayodhya অযোধ্যাত এতিয়া ৰাম মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে আমি জানো সেই ৰাম মন্দিৰটোৰ মুখ্য কাৰিকৰ গৰাকীৰ নাম কৈছে আৰ্কিটেক্ট মানে কি আৰ্কিটেক্ট মানে হৈছে কাৰিকৰ মুখ্য কাৰিকৰ গৰাকীৰ নাম কি বুলি কৈছে কাৰেক্ট আনসাৰ হ'ব চন্দ্ৰকান্ত ভাই চম্পুৰা এই চম্পুৰাটো তেওঁলোকৰ টাইটেল হয় আৰু এই চম্পুৰা পৰিয়ালে ভাৰতবৰ্ষত কেৱল মাত্ৰ ৰাম মন্দিৰেই নহয় বহুকেইটা গুৰুত্বপূৰ্ণ মন্দিৰ তেওঁলোকে নিৰ্মাণ কৰিছে তেওঁলোকে তাৰ হেৰি কৰিছে ডিজাইন প্ৰস্তুত কৰিছে তাৰোপৰি যেটো অক্ষৰধাম টেম্পল বুলি মই ক'লো অক্ষৰধাম টেম্পল এই অক্ষৰধাম মন্দিৰটো চন্দ্ৰকান্ত ভাই চম্পুৰাৰ ককাক নে ককা দেউতাকে নিৰ্মাণ কৰিছিলে Question number 16 Where is Konark Sun Temple is situated Konarkৰ যেটো সূৰ্য মন্দিৰ হেতু ক'ত অৱস্থিত বুলি কৈছে ইতিমধ্যে আমি 3 নম্বৰ কোৱেশ্চনটো ডিসকাস কৰিছো Konarkৰ সূৰ্য মন্দিৰটো ওড়িশাৰ অৱস্থিত আৰু এই Konarkৰ সূৰ্য মন্দিৰটোকে কি বুলি কোৱা হয় ব্লেক পাগুৰা বুলি কোৱা হয় এই বস্তু মনত ৰাখিবলৈ একেবাৰে সহজ 2-3 বাৰ পঢ়ি দিলে আপোনালোকৰ মনত ৰৈ যাব Question number 17 The Kedarnath temple was built by Kedarnathৰ যেটো মন্দিৰ আছে সেই মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল বুলি কৈছে প্ৰথমতে আমি জানিব লাগিব Kedarnathৰ মন্দিৰটো ক'ত আছে Kedarnathৰ মন্দিৰটো আছে উত্তৰাখণ্ডত ক'ত আছে উত্তৰাখণ্ডত আছে আৰু এই মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল এই মন্দিৰটো নিৰ্মাণ কৰিছিল আদি শংকৰাচাৰ্যই নিৰ্মাণ কৰিছিল আৰু এটা কথা মনত ৰাখি থব উত্তৰাখণ্ডৰ কোন ঠাইত আছে হেতু সুধিব পাৰে কাৰেক্ট আনসাৰ হ'ব ৰুদ্ৰপ্ৰয়াগত আছে ৰুদ্ৰপ্ৰয়াগ মই আপোনালোকক এইবোৰৰ বিষয়ে পঢ়াইছিল ৰুদ্ৰপ্ৰয়াগ কৰ্ণপ্ৰয়াগ হয়নে Question number 18 Which of the following temple is known as red temple কোনটো মন্দিৰক red temple বুলি কয় red মানে কি red মানে হৈছে এন্দুৰ মন্দিৰ বুলি কোনটো কোৱা হয় বুলি কৈছে কাৰেক্ট আনসাৰ কি হ'ব ৰাজস্থানত যেহেতু কৰ্ণিমাতা টেম্পল আছে সেইটোকে red temple বুলি কোৱা হয় কাৰণ হল তাত 25000টা এন্দুৰ পোৱা যায় 25000টা কলা ৰঙৰ এন্দুৰ পোৱা যায় আৰু তাৰ উপৰি কিছুমান বগা এন্দুৰ পোৱা যায় বুলি কথিত আছে Question number 19 The Sabarimala temple is located in Sabarimala temple to এই কাৰণে বিখ্যাত কাৰণ Sabarimala temple লৈ পেলাই ডাঙৰ সুপ্ৰিম কোৰ্টৰ জাজমেন্ট আহিছিলে কাৰণ Sabarimala temple মহিলাসকলে সোমাব দিয়া হোৱা নাছিলে তাক লৈ এটা জাজমেন্টটো আহিছিল গতিকে আমি জানিব লাগিব Sabarimala মন্দিৰটো ক'ত অৱস্থিত Sabarimala মন্দিৰটো কেৰালাত অৱস্থিত Question number 20 The famous Parshurameshwara temple is situated in পৰশুৰামৰ ওপৰত যেটো মন্দিৰ আছে পৰশুৰামেশ্বৰ টেম্পল বুলি কোৱা হয় সেই পৰশুৰামেশ্বৰ টেম্পলটো ক'ত আছে সুধিছে কাৰেক্ট আনসাৰ হ'ব ওড়িশাত আছে ওড়িশাৰ কোন ঠাইত আছে হেতু সুধিব পাৰে ওড়িশাৰ ভুৱনেশ্বৰ ঠাইত আছে ভুৱনেশ্বৰ হয়নে Question number 21 ত্ৰিম্বাকেশ্বৰ জ্যোতিৰ্লিংগ is situated in এটা জ্যোতিৰ্লিংগ আমি জানিব লাগিব ভাৰতবৰ্ষত সৰ্বমুঠ জ্যোতিৰ্লিংগ কেইটা আছে ভাৰতবৰ্ষৰ সৰ্বমুঠ 64টা জ্যোতিৰ্লিংগ আছে বুলি যদিও বিশ্বাস কৰা হয় কিন্তু কেৱল মাত্ৰ 12টা জ্যোতিৰ্লিংগহে অস্পিচিয়াছ বুলি গণনা কৰা হয় অস্পিচিয়াছ মানে গুৰুত্বপূৰ্ণ বুলি ধৰি লোৱা হয় গতিকে আমি সেই 12টা জ্যোতিৰ্লিংগ কোন ঠাইত আছে সেই সম্পৰ্কে জানিব লাগিব গুজৰাটত আছে এটা সোমনাথ জ্যোতিৰ্লিংগ হলনে মধ্যপ্ৰদেশত আছে দুটা অন্ধ্ৰপ্ৰদেশত এটা মহাৰাষ্ট্ৰত এটা উত্তৰাখণ্ডত এটা তামিলনাডুত আছে আৰু উত্তৰ প্ৰদেশত আছে হলনে তাৰ ভিতৰত আমাক সুধিছে ত্ৰিম্বাকেশ্বৰৰ যেটো জ্যোতিৰ্লিংগ হেতু ক'ত অৱস্থিত বুলি কৈছে কাৰেক্ট আনসাৰ হ'ব মহাৰাষ্ট্ৰত অৱস্থিত মহাৰাষ্ট্ৰৰ যেটো ত্ৰিম্বাক নামৰ প্ৰদেশখন ত্ৰিম্বাক নামৰ যিখন জিলা তাৰ আছে ত্ৰিম্বাকেশ্বৰ জ্যোতিৰ্লিংগ Question number 22 Who built the Brihadeshwar temple in Tanjore তাঞ্জুৰত বৃহদেশ্বৰ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল বুলি কৈছে কাৰেক্ট আনসাৰ কি হ'ব এগৰাকী চোলা ৰজাই নিৰ্মাণ কৰিছিল চোলা বংশৰ এগৰাকী ৰজাই নিৰ্মাণ কৰিছিল তেখেতৰ নাম আছিল ৰাজা প্ৰথম Question number 23
Venkateswar Temple, also known as Temple of Seven Hills, is located in. এটা ভেংকটেশ্বৰ মন্দিৰটোকে টেম্পল অফ ছেভেন হিল বুলিও জনা যায়। গতিকে পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তলৰ কোনটো মন্দিৰক টেম্পল অফ ছেভেন হিলছ বুলি জনা যায়, তেতিয়া কাৰেক্ট এনচাৰ হ'ব ভেংকটেশ্বৰ মন্দিৰ। আৰু ভেংকটেশ্বৰ মন্দিৰটো ক'ত অৱস্থিত? অন্ধ্ৰপ্ৰদেশত অৱস্থিত। Question number 24. Mahamaya Temple is situated in. আমাৰ অসমতো এটা মহামায়া টেম্পল আছে, মই লোকেশ্যনটো একজেক্টলি পাহৰিছোঁ, কিন্তু আমাক যিটো মহামায়া মন্দিৰৰ কথা সোধা হৈছে সেই মহামায়া মন্দিৰটো ছত্তীশগড়ত আছে, হ'লনে? আৰু এই মহামায়া মন্দিৰটো এখন শক্তিপীঠ হয়, যেনেকৈ আমাৰ কামাখ্যা এখন শক্তিপীঠ নহয় জানো, তেনেকৈ এই মহামায়া মন্দিৰটো এখন শক্তিপীঠেই হয়। Question number 25. 1000 Pillar Temple is situated in. 1000 Pillar মন্দিৰটো ক'ত অৱস্থিত বুলি কৈছে? কাৰেক্ট এনচাৰ কি হ'ব? 1000 Pillar টেম্পলটো তেলেংগানাত অৱস্থিত। তেলেংগানাৰ কোন ঠাইত অৱস্থিত সেইটো আমাক সুধিব পাৰে। আহানাম কোন্দা নামৰ যিখন ঠাই তাত অৱস্থিত 1000 Pillar টেম্পল। কিয় কোৱা হয়? কাৰণ তাত 1000টা পিলাৰ আছে, 1000টা স্তম্ভ আছে, সেইকাৰণে তাক কোৱা হয় কি বুলি কোৱা হয়? তাক সেইকাৰণে 1000 Pillar টেম্পল বুলি কোৱা হয়। Question number 26. দক্ষিণেশ্বৰ টেম্পল ইজ লোকেটেড ইন। দক্ষিণেশ্বৰ মন্দিৰটো ক'ত অৱস্থিত বুলি কৈছে? এতিয়া আমি জানিব লাগিব দক্ষিণেশ্বৰ মন্দিৰটো কি মন্দিৰ। দক্ষিণেশ্বৰ মন্দিৰটো এটা কালী মন্দিৰ, কালী মন্দিৰ হয়। আৰু সেই দক্ষিণেশ্বৰ মন্দিৰটো ক'ত আছে? দক্ষিণেশ্বৰ মন্দিৰটো আছে কলিকতাত। ক'ত আছে? কলকাতাত আছে। কলকাতা ক'ত আছে? ৱেষ্ট বেংগলত আছে। গতিকে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ। গতিকে আজি আমি 26টাকৈ প্ৰশ্নটো আলোচনা কৰিলোঁ। মন্দিৰৰ পৰা খুব বেছি ক্ৰিটিকেল প্ৰশ্ন নাহে, জাষ্ট কোনটো মন্দিৰ ক'ত অৱস্থিত, নতুবা কোনটো মন্দিৰ কোনে নিৰ্মাণ কৰিছিল, নতুবা কোনটো মন্দিৰত কিহৰ পূজা কৰা হয় সেই বিষয়ে প্ৰশ্ন কৰিব পাৰে, তাতকৈ বেছি ক্ৰিটিকেল প্ৰশ্ন নাহে। গতিকে মই প্ৰভাইড কৰা 26টা প্ৰশ্নৰ বাদেও আপোনালোকেও গুগল চাৰ্চ কৰি নতুবা যিকোনো চ'ৰ্চৰ সুবিধা লৈ ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ মন্দিৰসমূহৰ বিষয়ে জানি থোৱাটো খুব বেছি দৰকাৰী কথা। আপোনালোকে PDFটো আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে যদি আমাৰ পূৰ্বৰ ভিডিঅ'সমূহ চোৱা নাই চাই ল'ব। আজিলৈ ইমানেই, ধন্যবাদ। যদি কিবা ডাউট আছে কমেণ্ট কৰি সুধিব।